আজি আমি দুয়ো বন্ধু তৈয়াৰ হৈ ওলালো এখন অসমীয়া চলচ্চিত্ৰ চাবলৈ যোনখন চাবলৈকে আমি অলপমান দেৰিকৈ যাম এতিয়া মই বাইক চলালে এইটো ভিডিঅ' কৰা কিন্তু মেণ্ডেটৰী গম পাই হয়তো যদিহে আগৰ ভিডিঅ'বোৰ চাইছে এতিয়া দেৱাশিষ আৰু মই পালোহি মৃগাংকহঁতৰ দোকানত যিহেতু দেৱাশিষ থাকে এতিয়া যোৰহাটত বহুত দিন লগ নোপোৱাৰ বাবে ক'লে যে ব'লা মাতটো দি যাম গতিকে মাতটো দি লৈ আমি গৈ আছো এতিয়া চিনেমাখন চাবলৈ এইখিনিতে পিছে এটা কথা যদি এতিয়ালৈ আপোনালোকে আমাৰ ইউটিউবত 20,000 ফেমিলিৰ সৈতে খানা খোৱা ভ্লগটো চোৱা নাই তেনেহ'লে এইটো ভিডিঅ' তলতে লিংক কৰি দিছো এবাৰ চাই দিলে বৰ ভাল পাম দেই আৰু যদি মোৰ ভিডিঅ' নতুনকৈ চাইছে তেনেহ'লে ছাবস্ক্ৰাইবটো কৰি যাব এতিয়া আমি পালোহি আমাৰ মৰিগাঁৱৰ ৰয়েল চিনেজ চিনেমা হলত যোনটোত মই প্ৰায় 2 বছৰ আগতে আহিছিলো আৰু আজি প্ৰায় 2 বছৰ পিছত অসমীয়া চলচ্চিত্ৰ এখন চাবলৈ আহিলো কথাই পিছে হেলমেটটো খুলিব পাহৰিলো গতিকে হেলমেটটো খুলি ওপৰলৈ উঠি টিকেটটো কাটি ভিতৰলৈ প্ৰৱেশ দিলো আৰু আহি পাই দেখো যে মানুহে নাই কাৰণ আমাৰ অহা অলপ দেৰি হ'ল আৰু সকলোৱে ভিতৰত নিজৰ আসন গ্ৰহণ কৰিলেগৈ সেইবুলি মই আকৌ ভিডিঅ' নকৰাকৈ নেযাম নহয় যিহেতু আপোনালোকক দেখুৱাটো মোৰ দায়িত্ব কিন্তু চিনেমাখন আপোনালোকে নিজে চাব লাগিব চিনেমা চাই আহি লগ পালো ৰোহন আৰু প্ৰকাশক যোনে ফটাফট চুলি ঠিক কৰাতহে লাগিছে লগ পাই পিছে বৰ ভাল লাগিল দেই আজিৰ কাৰণে ইমান আছিল দিয়ক বাই বাই